নমস্কাৰ বন্ধুসকল, তো আমি চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ এটা নতুন আপডেটৰ বিষয়ে। যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ বাবে নতুন নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে যথেষ্ট ডাঙৰ খবৰ এটা আহি পৰিছে। বিগত যি বঙাইগাঁৱত অনুষ্ঠিত হোৱা বৈঠকত অসম চৰকাৰৰ এটা বিশেষ সিদ্ধান্তত এই নতুন অসম পুলিচৰ যি নতুন বেটেলিয়নৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰ বিষয়ে এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। অসম চৰকাৰৰ যি বঙাইগাঁৱত অনুষ্ঠিত হৈ যোৱা বিগত বৈঠকখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে যে যি নতুন বেটেলিয়নৰ বাবে নিযুক্তি আৰম্ভ হ'ব, তাত কমাণ্ডোৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াখিনি যথেষ্ট কঠিন কৰা হৈছে। আগতকৈ যথেষ্ট কঠিন কৰা হৈছে। এজ লিমিট, নিযুক্তি প্ৰক্ৰিয়া, ফিজিকেল ষ্টেণ্ডাৰ্ড গোটেইখিনি সাল সলনি কৰা হ'ব। গতিকে যিসকল ল'ৰা ছোৱালীয়ে ইয়াৰ বাবে প্ৰিপেৰেশ্যন কৰি আছিলে, তেওঁলোকৰ বাবে এটা নতুন আপডেট আহি পৰিছে। ইয়াৰ বাবে আপোনালোকে মন কৰিব, কমাণ্ডো SI আৰু কনষ্টেবলখিনিৰ কথা অকণমান বেলেগ হ'ব, কিন্তু কমাণ্ডোখিনিৰ বাবে নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে চেঞ্জ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই উল্লেখ কৰিছে। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, তাত গৈ আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভাষ্য সেয়া শুনিব পাৰিব। যি কমাণ্ডো ৰিক্ৰুইটমেণ্ট, তাত কৈছে কি এজ লিমিট, প্ৰথমতে এজ লিমিটটো সম্পূৰ্ণভাৱে চেঞ্জ কৰা হৈছে। যিহেতু বাকী ৰিক্ৰুইটমেণ্টসমূহ, অসম পুলিচৰ বাকী ৰিক্ৰুইটমেণ্টসমূহত এজ লিমিটটো যথেষ্ট 18ৰ পৰা ধৰক জেনেৰেলখিনিৰ 24-25 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব কাষ্ট ৱাইজ। কিন্তু এইবাৰত অকল 18ৰ পৰা 21 বছৰৰ কেণ্ডিডেটসকলেহে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ইয়াৰ বাবে এজ লিমিট যথেষ্ট কম কৰা হৈছে। গতিকে ইয়াৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন যিসকলে আৰম্ভ কৰি আছিলে, তেওঁলোকৰ বাবে যথেষ্ট ডাঙৰ খবৰ। যি অকল কমাণ্ডোৰ বাবে এজ লিমিটটো অকণমান কম কৰা হৈছে, অৰ্থাৎ 18ৰ পৰা 21 বছৰ কৰি দিয়া হৈছে। লগতে নিযুক্তি প্ৰক্ৰিয়া, অৰ্থাৎ যি আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড বা আপোনালোকৰ গোটেইখিনি দৌৰা যথেষ্ট বৃদ্ধি কৰা হ'ব বুলি কৈছে। আগত যি 3200 মিটাৰ আপোনালোকে দৌৰিব লাগিছিলে, তাৰ বাহিৰেও এইবাৰ তাতকৈ বৃদ্ধি কৰা হ'ব। আৰু হিল ৰানিং, অৰ্থাৎ হিল ৰানিং কৰিব লাগিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে যে হিল ৰানিং ইয়াত সংলগ্ন কৰা হ'ব। গতিকে ফিজিকেল ষ্টেণ্ডাৰ্ডটোও যথেষ্টখিনি ইয়াৰ বাবে সাল সলনি কৰা হ'ব। গতিকে সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যনখন অহালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। কিন্তু এইখিনি ভাষ্য গোটেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ বৈঠকত উল্লেখ কৰিছে। গতিকে এজ লিমিট চেঞ্জ হ'ব, নিযুক্তি প্ৰক্ৰিয়া চেঞ্জ হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড গোটেইখিনি চেঞ্জ হ'ব। কিন্তু SI আৰু কনষ্টেবল বা যিসকল বেটেলিয়নত SI আৰু কনষ্টেবলৰ জৰুৰী হ'ব, গতিকে সেইসকলৰ বাবে আগৰ দৰেই থাকিব। আগৰ যি ফিজিকেল মানদণ্ড বা নিযুক্তি প্ৰক্ৰিয়া আছিলে তেনেকৈয়ে থাকিব। কিন্তু যিসকলে কমাণ্ডোৰ বাবে এপ্লাই কৰিব, তেওঁলোকৰ বাবে যথেষ্ট কঠিন কৰা হ'ব এইবাৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়াটো। আগতকৈ এজ লিমিটো যথেষ্ট কম কৰা হৈছে। গতিকে এইখিনি আপডেট আছিলে অসম চৰকাৰৰ যি বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে এইখিনি আপডেটৰ বিষয়ে। আৰু অফিচিয়েল নটিফিকেশ্যন অহালৈকে আমি অপেক্ষা কৰিব লাগিব। কিন্তু এইখিনি কথা যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে, গতিকে এইখিনি ইমপ্লিমেণ্ট হ'বই। গতিকে আছাম পুলিচৰ প্ৰিপেৰেশ্যন যিসকলে কৰি আছিলে কমাণ্ডোৰ বাবে, তেওঁলোকে এইখিনি কথা মন কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনি আপডেট আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। আছাম পুলিচৰ যিসমূহ নতুন আপডেটৰ বাবে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।